কবিতা ভোগালীৰ উৰুকা নিশা পাঠ কৰিছে অৱনী চৌধুৰীয়ে। নহয় ই ভোগালীৰ উৰুকা নিশা, নহয় ই পোহৰ জুইৰ উমাল শিখা, ই হ'ল ঠেটুৱৈ লগা শীতৰ এক সেমেকা নিশা। নিশ্চয় এই তেওঁলোকৰ বাবে যি সকলো পায়ো সকলো হেৰুৱাইছে, হৈছে সৰ্বহাৰা। মাঘৰ মেজিৰ উমাল উত্তাপো তেওঁলোকৰ নাই, উৰুকা নিশাৰ ভোজ ভাতৰ আয়োজনো নাই, নাই পিঠা পনা, লোকেল নাইবা চালানী মাছেৰে এসাঁজ খোৱাৰ পৰম্পৰা। কোনোবা আশ্ৰয় শিবিৰত হুমুনিয়াহ কাঢ়ি নিজৰ পোনাকণক বুকুত সাবটি আপোনজনক হেৰুৱাৰ অবুজ বিননি মনত সাঁচি ৰাখি চকুলোৰে বাট নেদেখা নিৰীহ জনতাৰ আছে জানো ভোগালীৰ ভোগৰ সংজ্ঞা? সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ কিম্বা গুলী বাৰুদৰ সোৱাদেই হয়তো তেওঁলোকৰ ভোগ জৰা। এনে এক ৰুঢ় বাস্তৱৰ মাজতো নগৰীয়াসকলে কঢ়িয়াই আনিছে বিহুৰ বতৰা। হায় ভোগালীৰ বিড়ম্বনা, কেনেকৈ পালন কৰোঁ মাঘৰ বিহুৰ উৰুকা নিশা।